চাওক চাই থাকক আমি পাইছোঁহি আৰু আমি গুৱাহাটীলৈ যাবলৈ ওলাইছোঁ 1টা বজাত ট্ৰেইন আছে শতাব্দী ট্ৰেইন এতিয়া আমি যোৱা ষ্টেচন পাইছোঁহি শতাব্দীখন আহিব এতিয়া আমি আহি আছোঁ লাহে লাহে আমাৰ লগত আছে মানস ডাঙৰীয়া দিয়া মনত আমি পাহৰিছ আমি চব লগে ভাগে একেটা দবাতে উঠিছোঁ চাৰমেমত আছে চব লগৰবোৰ আছে চব লগৰবোৰ আছে আহি আছোঁ আৰু আমি ট্ৰেইনত গৈ থাকোঁতে দিহানাম গালোঁ চবেই একেলগে মিলি দিহানাম গালোঁ তাৰপিছতে তাত পাই পেলাই আমি বহুত ভাগৰ লাগিলে ৰৈ মানে ভিডিঅ' কৰিবলৈ হেৰি নহ'লে গতিকে তাৰ পিছদিনাখন আমি কৰিছিলোঁ কিছুমান ভিডিঅ' দিম বাৰু মানে গায়ন বায়নৰ তাৰপিছতে বৰগীতৰ কৰিছিলোঁ তাৰপৰা নৃত্য কৰিছিলোঁ যে অনুষ্ঠান আমাৰ প্ৰগ্ৰেম কৰিছিলোঁ তাৰ অকণমান ক্লিপ দুটামান দি দিম বাৰু চাব তাৰপিছতে সেয়া আমি ৰুমত কি কৰিলোঁ মানে কেনেকৈ আছিলোঁ কেনেকুৱা দিছিলে খানা পিনাটো বঢ়িয়া দিছিলে বাৰু কিন্তু চাব অকণমান ভিডিঅ' কৰিছিলোঁ সময় নাই মানে তাত প্ৰেক্টিচ কৰিলোঁ বহুত গতিকে অকণমান ক্লিপ এটা আছে চাব ভালকৈ গতিকে চাই থাকক গুৱাহাটী পাই পেলাই পিছদিনা ভিডিঅ' কৰিবলৈ নহ'লে আৰু কিন্তু কলাক্ষেত্ৰলৈ যোৱা মানে গ'লোঁ তাত গৈ পেলাই আমি মানে বহুত লৰালৰি হ'ল মানে সেইকাৰণে তাত গৈ পেলাই আমি চিধা ড্ৰেছ চেছ কৰি পেলাই মানে আমি গায়ন বায়ন গালোঁ গায়ন বায়ন গোৱাৰ পিছত মানে আমাৰ আৰু বৰগীত আৰু নাচ আছিলে তাৰ ভিডিঅ' কৰা হ'ল বাৰু আমাৰ গায়ন বায়নৰ দুটামান ক্লিপ দি দিম চাব আমাৰ প্ৰাঞ্জল আছে লগত প্ৰাঞ্জলৰ লগত অকণমান ক্লিপ এটা কৰিছিলোঁ বাৰু চাব মানে সি ড্ৰেছ চেছ কৰি ওলাই আছিলে আৰু আমাৰ মানে মই বেলেগক দি থৈছিলোঁ ভিডিঅ' কৰিবলৈ চাব ভিডিঅ'কেইটা মানে অকণমান ক্লিপ দুটামান দি দিম চাই ল'ব নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাবগৈ যে এক্সট্ৰাকৈ মই দিম বাৰু মানে হেৰিকেইটা ভিডিঅ'কেইটা মই গায়ন বায়নৰ নাচৰ এনেকৈ এক্সট্ৰাকৈ ভিডিঅ'কেইটা দিম চাব ভাল পাব চাই কিন্তু দেই ভাল পাব একদম লাষ্টত শেষলৈকে চাই থাকক অকণমান দীঘল হৈছে বেয়া চাই নাপাব আৰু তেওঁ কিন্তু মানে ঘৰৰ পৰা যোৱাৰ পৰা দিছোঁ যে গুৱাহাটীলৈকে তাত আকৌ ভিডিঅ' হেৰি কৰা গতিকে দীঘল হৈছে আৰু বেয়া চাই নাপাব আকৌ পিছত যেতিয়া ভিডিঅ' দিম অকণমান শ্বৰ্ট কৰিবলৈ চেষ্টা কৰিম হেল্ল' গাইজ আমি সাংস্কৃতিক অনুষ্ঠানত আছোঁ গুৱাহাটীত আমাৰ গায়ন বায়নৰ হেৰিটো হ'ল ভিডিঅ'টো দিম বাৰু চাব ইয়াৰ পিছত আমাৰ কলেজৰ ফালৰ পৰা এটা নাচ হ'ব বাহাৰ নাচৰ গতিকে প্ৰাঞ্জল আছে আমাৰ কলেজৰ লগৰ আৰু এতিয়া ইয়াত আমাৰ বাকীবিলাক অনুষ্ঠান চলি আছে বাকী কলেজৰ পৰা অহা গতিকে চাই থাকিব ব্লগটো চাই থাকিব আগলৈকে শেষলৈকে চাব আমি প্ৰগ্ৰেম কৰি ঘূৰি আহিলোঁ আৰু এতিয়া শংকৰদেৱ কলাক্ষেত্ৰলৈ আকৌ উভতি আহিছোঁ আমাৰ নিজৰ ৰুমলৈ এতিয়া আমি প্ৰদৰ্শনীয়ে আছিলে তিনিখন কলেজৰ ভিতৰত প্ৰদৰ্শনীয়ে আছিলে কিন্তু আমাৰ কি হ'ল কৈ দিয়া এইখিনিত এটা সুখবৰ আজি যিটো অনুষ্ঠান অসমৰ 3খন কলেজক নিমন্ত্ৰণ জনাইছিলে তাৰ ভিতৰত আমাৰ গায়ন বায়ন টীমটোৱে দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে আমি চিলেক্ট হৈছে আকৌ এটা ব্লগ হ'ব গুৱাহাটীলৈ দেই চাই থাকিব Stay tuned.
গায়নমেনৰ ভিডিঅ' এটা অকণমান ক্লিপ এটা পাইছিলোঁ, ক্লিপটো কৰি দিলোঁ। গায়নমেনৰ সম্পূৰ্ণ ভিডিঅ'টো পাব, মই পিছত আপোনাৰ ইউটিউব চেনেলত দিম, গতিকে তেতিয়া গোটেই ভিডিঅ'টো চাবলৈ পাব, গোটেই আৰু নাচৰো পাব। বাহাৰ নাচখন আমাৰ বাহাৰ নাচ কৰিছিলে আমাৰ কলেজৰ ফালৰ পৰা। 3খন কলেজৰ ভিতৰত আমাৰ গায়নমেনজোৱাই দ্বিতীয় শ্ৰেষ্ঠ পালোঁ। গতিকে আকৌ গুৱাহাটী যাব লগা হ'ব পাৰে, আকৌ আপোনালোকে ব্লগ পাব। গতিকে চেনেলটো চাই থাকক, চেনেলটোৰ লগত আমাৰ লগত জড়িত থাকক, ভিডিঅ' পাই থাকিব। আগন্তুক বহুত ভাল ভাল ভিডিঅ', বহুত ভাল আপোনাৰ সাংস্কৃতিক অনুষ্ঠানৰ ভিডিঅ' পাব। গতিকে চাই থাকক, কিন্তু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। নমস্কাৰ, টিল দেন, বাই বাই।